আজি মই কান্দি আছোঁ, কিন্তু তেওঁ আন কাৰোবাৰ লগত আছে। যেতিয়া তেওঁৰ প্ৰয়োজন আছিল, মই সকলো সময়ত তেওঁৰ লগত আছিলোঁ। আজি মই অকলে আছোঁ, দুখত আছোঁ, আৰু তেওঁ আন কাৰোবাৰ লগত সুখত আছে। গোটেই জীৱনটো একেলগে থকাৰ প্ৰমিছ কৰি হাতত হাত থৈ অলপ দূৰ আগুৱাই গৈ নাজানো কিয় তেওঁ আঁতৰি গ'ল। তুমি প্ৰথম আছিলা, আৰু তোমাৰ পৰাই মই প্ৰেমৰ সংজ্ঞা শিকিছিলোঁ। তোমাক কেনেকৈ পাহৰিব পাৰোঁ? তোমাৰ সেই হাঁহিটো, তোমাৰ দুচকু চাৱনি আজিও মনত পৰে। এতিয়াহে বুজি উঠিছোঁ, কাৰোবাক হিয়া বিচাৰি ভাল পালোঁ নহ'ব। বুজাবুজি অবিহনে কোনো সম্পৰ্ক স্থায়ী নহয়। সেয়া লাগিলে ভাল পোৱাই নহওক কিয়।